হেল্ল' কি খবৰ বন্ধু বান্ধৱীসকল। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ মোৰ ভাগিনৰ সৈতে আমাৰ কুটুনো। চাওঁ আহকচোন ভিডিঅ'টো আজি কি হ'ল আপোনালোকক সকলোকে দেখাওঁ। অ'ৰা ভাইটি এই কেপি গ'ল মিলাইছা যে ইমান সৰুতে কেপি গ'ল খাব নাপায় নহয়। দেখিছা ইয়াক কেপি গ'ল খাব ধৰিছে। বৰ্তমান আমি আহি গ'লোঁ মলীয়াবাৰী বজাৰত। মই নিবলৈ আছে অলপমান পাণ। ঘৰত মানে পাণ কম হৈছে, দুগুচিমান মই পাণ নিবলৈ আহিছোঁ। এয়া দেখিবলৈ পাইছে নহয় দোকানত পাণ। তাৰপিছত মই লৈ আনিলোঁ মিক্সাৰ চানা, শুকান বুট আৰু আমি এটা কওঁ যে চেপ্টা চানাটো সেইটো। বাইদেউ মই চবেই মিলি মিক্সাৰ চানা পিঁয়াজৰ লগত ধুনীয়াকৈ কাটি খাম। তাৰপিছত আকৌ বজাৰলৈ বুলি আহিলোঁ। ঘৰত চব্জি নাই বুলি কৈছিলে। এয়া আপোনালোকে দেখিবলৈ পাইছে ৰঙালাও, বিলাহী, কিমান কি যে ধনিয়া আছে। মই নিব লাগিব ৰঙালাও, স্কচ আৰু বিলাহী নিব কৈছে মায়ে। বিলাহী লৈ যাব লাগিব। দোকান এখনত পোৱালি এটা পালোঁ, অলপ জোকাইছোঁ, খুব হাঁহিছোঁ। দেখিছে পলালে, কেমেৰা দেখি কিনে পলালে দেখিছে। এতিয়া ল'ব লৈছোঁ মাছ লৈ যাওঁ। আজি মানে ঘৰত সকাম এখন আছে, ককাৰ বছৰেকীয়া শ্ৰাদ্ধ আছে। মাছ কাটি আছে দেখিছে, মাছ লৈ যাওঁ। আৰু আমাৰ লোকেল কুকুৰা দিয়া হয়, মাছ অলপমান নিব লাগিব। আৰু আমি মানে আহোম হয়তো, পকা বুলি কয় আমাৰ জাতিটো বাৰু। আহোমৰ পকা জাত। তো আমাৰ সাজৰ সকাম কৰে। বছৰেকীয়া যোনটো ককাৰ সকামটো তাত আমাৰ সাজৰ নিয়ম কৰা হয়। আমাৰ মানে মাহ প্ৰসাদ দিয়া নহয়। তাকে নিয়মবোৰ অলপ আগবঢ়াই লৈ গৈছোঁ। বজাৰ কৰি আছোঁ, তাৰপিছত ঘৰলৈ যাম। এইয়া দেখিবলৈ পাইছে নহয়, এয়া ভকত, ৰান্ধনী, বাইদেউৰ ল'ৰাটো গোটেইবোৰ বহি আছে পাকঘৰত। আমাৰ সকাম ষ্টাৰ্ট হৈ গৈছে, হাতৰ সকাম। ইয়াক বছৰেকীয়া বুলি কোৱা হয়, ককাৰ বছৰেকীয়া। ঘৰৰ ওচৰৰ মানুহবোৰো আছে। তেনেকৈ আৰু আমাৰ নিয়মবোৰ। বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবচোন কমেণ্ট কৰি। এতিয়া আহি গ'ল সাজৰ পাতি, লগতে আছে চব্জি। এয়া ৰঙালাও চব্জি, কল পচলা দেখিবলৈ পাইছে নহয়। কণীও আছে, হাঁহৰ কণী অমলেট নিচিনা বনাইছে। তাৰপৰা মাছ আহিবলৈ বাকী আছেই। ৰঙালাওৰ লগত লোকেল কুকুৰা দিয়া হৈছে। আজি মানে অকণমান ভগৱানৰ প্ৰসাদ বুলি সাজকে খাই দিব লাগিব। আৰু আমাৰ মানে নিয়মত অকণমান হ'লেও খাব লাগে, যিহেতু ভগৱানৰ প্ৰসাদ বুলি ধৰা হয় ককাৰ সকামত। এয়া দেখিবলৈ পাইছে নহয়, অকণমান আমাৰ নিয়মবোৰ কৰি আছে। ভকত বহি আছে, অলপ সাজৰ কিমান নিয়ম নীতি কৰি আছে। চব্জি তব্জি দিয়া নিয়ম চলি আছে। বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবচোন। আপোনালোকে ছাবস্ক্ৰাইব কৰি গ'লে, লাইক এটা দিলে মানে মনত উৎসাহ পাওঁ আগলৈ ভাল ভাল ভিডিঅ' দি যাবলৈ। এয়া আজি আপোনালোকক বেলেগনো কি দেখাম, আমাৰ আহোমৰ এয়া পকাৰ নিয়মখিনি দেখালোঁ। আৰু আমি যিহেতু পকা জাতৰ হয়, সাজৰ সকাম কৰে। তো এয়া মই মানে ধুতি পিন্ধা নাই, চ'
চ' বাহিৰতে আছোঁ, বাহিৰৰ পৰা দেখাই আছোঁ আপোনালোকক। ধুতি পিন্ধিবলৈ মানে বৰ অসুবিধা। ধুতিখন পিন্ধা বুলি কৈ আছে, ধুতিখন পিন্ধিবলৈ বৰ অসজা পাইছোঁ। মই ধুতি পিন্ধাত ইমান পাকৈত নহয় মানে, সেয়েহে অলপ দৰজাৰ বাহিৰৰ ফালৰ পৰাই অলপ আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। ওচৰৰ পৰা দেখাবলৈ পৰা হ'লে বেছি ভাল আছিলে, কিন্তু ওচৰৰ পৰা দেখাব পৰা নাই, তাৰ বাবে মই খুবেই দুখিত। কেতিয়াবা দেখাবলৈ যত্ন কৰিম বাৰু। আৰু মোৰ ইতিমধ্যে 4000 ৱাচ টাইম সম্পূৰ্ণ হৈছে আপোনালোকৰ আশীৰ্বাদতে। এতিয়া লাহেকৈ মনিটাইজ প্ৰচেছটো আৰম্ভ হ'ব বুলি ভাবিছোঁ আৰু এপ্লাই নাও বটনটো আহি গৈছে। সকলো আপোনালোকৰ আশীৰ্বাদ, আপোনালোকে ভিডিঅ'বোৰ চাই কাৰণে মোৰ ৱাচ টাইম বাঢ়িছে, ছাবস্ক্ৰাইবাৰ বাঢ়িছে, তাৰ কাৰণে মই নথৈ আনন্দিত। এয়া দুৱাৰত নাৰাখিবাই স্বামী মূলধন পোনতে সুদাইছো পোনতে